কিছুমান পোহনীয়া আন্দোলনকাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পোহনীয়া আন্দোলনকাৰীয়ে হাতত আইন উঠাই লৈ তেওঁলোকে দেখিছে নহয় আপোনালোকে, আমি বিভিন্ন সংবাদ মাধ্যমৰ আগত দেখিবলৈ পাইছোঁ, হাতত লাঠি লৈছে, বিভিন্নজনৰ ঘৰলৈ গৈছে, মিয়া বিচাৰি গৈছে। এইটো কি কথা? অসমত কি আইন কানুন নাই নেকি? অসমত আৰক্ষী নাই নেকি? আৰক্ষীয়ে কি কৰি আছে? কোনোবা এটা জাতি জনগোষ্ঠীৰ বিৰুদ্ধে মিছা অপবাদ দি তেওঁলোকে ঘৰে ঘৰে গৈ ঘূৰি ফুৰিছে, কাৰোবাক শিকাই দি আহিছে, মিয়া পালে তহঁতে পিটিবি, লাঠি ল'বি এনেকুৱা, আৰু নিজে পিটাৰ কাৰণে তেওঁলোকে লাঠি লৈ ঘূৰি আছে। আচলতে তেওঁলোকক অসমৰ শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত ভাৰতীয় ন্যায় সংহিতাৰ আধাৰত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগিছিল, কিন্তু কিয় গ্ৰেপ্তাৰ কৰা নাই সেইটো ৰহস্যজনক কথা। যদি এই বিষয়টো যদি কোনোবা মিয়াই কৰিলে হয়, ইমান সময় হ'লে সমগ্ৰ অসমত হৈছে হৈ গ'লে হয়, সমগ্ৰ অসমত আন্দোলন হৈ গ'লে হয়, মানুহ এৰেষ্ট হৈ গ'লে হয়, দৰকাৰ হ'লে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে হয়, ভৰিত গুলিয়ালে হয়। কিন্তু অন্য কিছুমান লোকে হাতত এনেকুৱা ধৰণৰ লাঠি লৈ ঘূৰি ফুৰাৰ পিছতো আজি অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে এইবোৰ বন্ধ কৰিব লাগে। গতিকে পুনৰবাৰ কৈছোঁ যে অসম আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমিতো হাতত খাৰু পিন্ধি বহি থকা নাই। কোনোবাই হাতত খাৰু পিন্ধি বহি আছে নেকি? কোনোবাই কাৰোবাক মাৰিব, ৰখি থাকিব? এইটো এটা বিশৃংখলতা, যাতে এটা কাজিয়া হয়, এই বিষয়টো কোনোবাই ইহঁতৰ পিছত লগাই দি আছে। গতিকে আমি এইটো হোৱাটো নিবিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মাই ইচ্ছা কৰিলে এটা মিলা প্ৰীতিৰ অসম গঢ়িব পাৰে, শান্তিৰ অসম গঢ়িব পাৰে, কিন্তু নাই, এনেকুৱা তেওঁলোকৰ মানুহক লগাই দিছে। গতিকে বিদেশীৰ নামত, মিয়া খেদাৰ নামত যদি প্ৰকৃত ভাৰতীয় মুছলমান হাৰাশাস্তিৰ হয়, ইয়াৰ পৰিণাম কিন্তু ভয়াৱহ। আমি তেওঁলোকে লাঠি লৈ লাগিব, আমি কলম লৈ লাগিম, আমি সংবিধান লৈ লাগিম, আমি ন্যায়ালয় লৈ লাগিম। ইতিমধ্যে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ লগত আমি কথা পাতিছোঁ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ লগত আমি কথা পাতিছোঁ। গতিকে বিষয়টো চাই আছোঁ, আৰক্ষীয়ে কি কৰে এই বিষয়টো আমি অলপ চাই আছোঁ। গতিকে এনেকুৱা ধৰণৰ যিবিলাক লাগি আছে তেওঁলোকক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। শান্তি শৃংখলাৰ স্বাৰ্থত বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'বলৈ চৰকাৰ আৰু প্ৰশাসনক আমি নেমচুৰ ফালৰ পৰা দাবী জনাইছোঁ।